পাছিঘাট সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, দূৰ দূৰলৈ, তেতিয়া দূৰ দূৰ মানুহবোৰ আহিব। এইটোৱে আমি ফেমিলিটো গোটেইটো আহিছোঁ, আপোনালোকে চাই দিয়ক, এবাৰ হাই কৈ দিয়ক চবে। অঁ ৱাও, ইমান বহুত চেঁচা। বহুত ইণ্টাৰেষ্টিং হয় ভিডিঅ'টো, একেবাৰে শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব দেই। ঝৰ্ণা মই সম্পূৰ্ণ ওচৰৰ পৰা প্ৰচেছটো দেখাই আছোঁ, এই তাৰ পৰা বৈ আহিলে চাব পাৰে। তো ইয়াত আহি মোৰ মাথাৰ ঘূৰণি। ৱেলকাম টু পাছিঘাট। নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ এই অসমীয়া মাৰ্কছমেন ব্লগিঙৰ ইউটিউব চেনেলত অন্য এটি এক্সাইটিং ভিডিঅ'ত আপোনালোকক স্বাগতম। তো আমি সিদিনা গৈছিলোঁ মায়'দিয়া আৰু আজি যাম ক'লে জানেনে, পাছিঘাট। তো আপোনালোককো লৈ যাওঁ, তো ব্লগিংটো অলপ ইণ্টাৰেষ্টিং হয়, আপোনালোকে একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো আগৰ ব্লগিংবোৰ ইমানেই দীঘল হৈ যায় মানে ৰাস্তাবোৰ দেখাওঁতে, তো সেইবাবে এবাৰ মই ৰাস্তাবোৰ সিমান শ্বৰ্ট ফৰ্মত মানে ব্লগিংটো অলপ ছুটি কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেদৰে ছুটি কৰিম সেইটোৱে ভাবি আছোঁ। তো সেই ছুটি কৰা ছিষ্টেমটো মানে ৰাস্তাবোৰ নেদেখালে আৰু ধুনীয়া জেগাবোৰ দেখিলে কি হ'ব, আপোনালোককো দেখা লাগে, সেইবাবে মই কেমেৰাটো অন কৰি দিওঁ। আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় আৰু MBটো বহুত হৈ যায়, মোৰ নেট পেকে সিমান নাইগৈ আৰু শেষ হৈ থাকে, মই চলাবই নাপাওঁ। সেইবাবে আজি ব্লগিংটো অলপ ছুটিকৈ ল'ম। তো সেইবাবে আপোনালোককো লৈ যাওঁতো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যাম আমি পাছিঘাট। এইখন হৈছে আমাৰ গাড়ী আৰু এইখন জেঠু গাড়ী। তো আমি এই দুখনতে যাম, ঠিক আছে। আপোনালোকলৈ যাম বুলি আশা কৰিলোঁ। তো বেছি দীঘলীয়া নকৰি বলক ভিডিঅ' আৰম্ভ কৰতা হো। আৰু আমাৰ মানে গোটেই পৰিয়াল আমি এতিয়া বৰ্তমান পালোহি চিলাপথাৰ। তো চিলাপথাৰত আমি বৰ্তমান ৰখিছোঁ আৰু গাড়ীৰ ভিতৰত কোনো নাই, কিবা কিবি ল'বলৈ গৈছে আৰু ওচৰখিনি চাই থাকিব। আমি মানে চিলাপথাৰত বৰ্তমান নামিছোঁ। চিলাপথাৰত কি লৈছে কৈ দিওঁ নেকি? সিহঁতি খাবলৈ কিবা কিবি গাহৰি আৰু অন্য কিবা কিবি লৈছে আৰু। তো এয়া হৈছে চিলাপথাৰ। তো আমি বৰ্তমান চিলাপথাৰত আমি ৰখিলোহি আৰু এইফালে ক'ৰবাতে গাহৰি লৈছে। গাড়ীৰ ভিতৰত সোমাই আছোঁ, লাজ লাগে বাবে সিহঁতক সকলোকে পঠিয়াই দিলোঁ আৰু মই অকলে গাড়ীৰ ভিতৰত সোমাই অলপ বকবকনি দি আছোঁ আৰু আপোনালোকৰ। আৰু মানে আজি ব্লগিংটো মই অলপ শ্বৰ্ট ফৰ্মত নিবলৈ চেষ্টা কৰিছোঁ। সেইবাবে সম্পূৰ্ণ ৰাস্তাটো দেখুৱাই নাই। আমি বগীবিল পাৰ হৈ আহিলোঁ, বগীবিল দলং। তো বগীবিল দলঙত আপোনালোকক নেদেখালোঁ, যাওঁতে ৰাতিৰ দৃশ্যটো দেখাম বুলি ভাবিছোঁ। ৰাতি যদি হয় তেতিয়া আপোনালোকক তেতিয়া লাইটিঙৰ ছিষ্টেমটো বহুত মজা হয় বগীবিল দলঙত। তো বগীবিল দলঙত আপোনালোকক মই লাইটিঙৰ ছিষ্টেমটো দেখাম, আপোনালোকে চাই থাকিব। আৰু এটা কথা উঠনি ক'বলৈ পাহৰিলোঁ, যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব নাই কৰা, কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি ল'বা প্লিজ। মানে মই এজন সৰু ব্লগাৰ, যিটো মানে এনেই ক'বালৈ গ'লে আমি ভিডিঅ' কেমেৰাটো সম্পূৰ্ণকৈ অন কৰি যাব লাগে আৰু কেমেৰা কৰি গ'লে ইউটিউবত দি যোৱা আৰু লাষ্টত যেতিয়া ডাঙৰ হ'বা তেতিয়া যে নিজৰ এটা কিবা এটা থাকিব আৰু মানে ইমান সৰুতে মই এইবোৰ দেখাইছিলোঁ, আমুক গৈছিলোঁ। তো সেইবাবে এইবোৰ কেমেৰাটো কৰি যাব লাগে, সেইবাবে মই কৰি গৈছোঁ। মই এজন সৰু ব্লগাৰ হয়, মোক ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰক। মই আপোনালোকলৈ আৰু ধুনীয়া জেগা লৈ আনিম। তো ব'লক আৰু ডাইৰেক্ট পাছিঘাটতে ৰখিম, ঠিক আছে।
লাগিছে কমেণ্ট কৰি জনাব। নতুন চোলা এটা লৈছো, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গাইছ। একদম জাবলি হৈ আছে, জাবলি। অকল খানা কি Lacking all emotion, staring down the barrel, waiting for the fire. Welcome to Pasighat, Arunachal Pradesh. ৱেলকাম টু পাছিঘাট। Arunachal Pradesh. নামি মিনি এডোখৰত কওঁগে যাম। নাপাওঁ দেই। আমি বৰ্তমান পাছিঘাটৰ মেইন গেটখনত পাই গ'লোহি আৰু আপোনালোককো অলপ দেখাই দিছোঁ। আৰু এতিয়া বৰ্তমান আমি পাছিঘাটত সোমামগৈ। আপোনালোকক বৰ্তমান মই পাছিঘাটৰ অৰুণাচলৰ গেট পাছটো দেখাই দিছোঁ। আৰু ইয়াতে আমি গেট পাছ লৈছে এতিয়া ৰখি আমাৰ গাড়ী, আৰু আমি ইয়াত এতিয়া গেট পাছ ল'ম আৰু ডাইৰেক্টলি আমি পাছিঘাটত সোমাই যাম। তো আপোনালোককো অলপ মানে গেটখন দেখাই দিওঁ। আৰু 7 কিলোমিটাৰ আছে আমাৰ পাছিঘাট মেইন জেগাডোখৰ। তো মোৰ ষ্টেণ্ডৰ হোল্ডাৰটো অলপ বেয়া হৈ গ'ল। চ' গাইজ মোৰ অলপ দিগদাৰ হৈ গৈছে, প্ৰব্লেম হৈ গৈছে। ৱেলকাম টু পাছিঘাট, অৰুণাচল প্ৰদেশ, মুম্বাই। তো আমি এতিয়া গেট পাছ লৈ আপোনালোকক অলপ দেখাই দিওঁ। মোৰ পাপাৰ লগতে যাওঁ, ঠিক আছে। তো পাপা গৈছে এইফালে, দাদাহঁতি গেট পাছত ক্লিয়াৰ কৰিছে আৰু পাপাক ক'লে গৈছে নিশ্চয় এইটো কৰিবলৈ গৈছে। তো ময়ো বাদ দিয়া। তো এতিয়া মই বৰ্তমান পাছিঘাটৰ মেইন গেটত সোমাই আহিলোঁ আৰু পাপা এতিয়া It's the motion, following the light that sets me চ' গাইজ আমি পাই গ'লোহি পাছিঘাটৰ সম্পূৰ্ণ জেগাত। আপোনালোকে চাব পাৰে, ৱাও পাছিঘাটৰ এয়া মেইন জেগাডোখৰ মানে বৰ সুন্দৰ। ৱাও ৱাও মজা জেগা, মজা। এই বালিত দেখো না। এতিয়া মই জঁপিয়াম, মোবাইলটো ধৰি ল'ম। চ' গাইজ আমি পাই গ'লোহি বৰ্তমান পাছিঘাটৰ মেইন কি আৰু মেইন নদীখনত। তো বৰ্তমান মই নদীখনত উঠিছোঁ আৰু পানীৰ আৱাজটো শুনক। ৱাও, তো সেই পানী আৱাজটো বহুত সুন্দৰ, পানী আৱাজটো। তো এবাৰ চাই দিয়ক চাৰিওফালে, অ'কে। ব্লাৰ হৈ থাকিলে নি? চ' গাইজ বৰ্তমান আমি পাছিঘাটত পাই গ'লোহি। এয়া পাছিঘাটত মই বৰ্তমান ভৰি দি আছোঁ। তো এই পাছিঘাটৰ যিটো নদীৰ আৱাজ, ৱাও চ' হেভি। তো আমি এতিয়া বৰ্তমান পাছিঘাটত পাই গ'লোঁ। এতিয়া কি কৰিম আৰু ফূৰ্তি কৰিম। ইয়াৰ দৃশ্য চাওক, কিমান সৌন্দৰ্য ইয়াৰ প্ৰকৃতি দৃশ্য, আৰু ইয়াত আহি মোৰ ইমানেই ভাল লাগিছে মানে কি ক'ম আৰু উপায় নাই। তো চ' গাইজ আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছটো মানে ফিলিংটো দেখাই আছোঁ, ক'ত মই উঠিছোঁ সেইটো চাওক। আৰু ইয়ালৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ মা দেউতা আৰু কোনোবা কোনোবি আৰু। তো আপোনালোকক সকলোকে দেখাই দিম এতিয়া। আমাৰ ইয়াত মোৰ ইমানেই ভাল লাগিছে মানে, ৱাও। তো আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছটো দেখাই আছোঁ লাহে লাহে। তো এয়া চাব পাৰা আমি পানী, এইবোৰ কি মানে সুন্দৰ। ফটো মজা জেগা, মজা 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 মজা। চ' গাইজ ইমান হেভি জেগা, এবাৰ চাই লওক।
ৱাও ইমান বহুত চেঁচা বহুত ইণ্টাৰেষ্টিং হয় ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব দেই এয়া হৈছে পাছিঘাট য'ত আমি বৰ্তমান আছোঁ আৰু এয়া এইফালে বৰ্তমান ব্যস্ত আমিও ফটো মাৰি তো আপোনালোকক সম্পূৰ্ণ দৃশ্যটো দেখাই লওক আৰুনো কম কি নাজানো ইয়াৰ বিষয়ে তো চ' গাইজ আপোনালোকে চাই থাকক ঠিক আছে ৱাও ঐ আহা আহি যাওঁ মজা নামিবতো লাগিব আমিও ন ফটো চটো মাৰি থোৱা নাই দিয়া মজা দৃশ্য কেমেৰাটো পানী পেলাই বতাহত পৰি যাব মোবাইল পাছিঘাট ইমান চেঁচা পূৰা চেঁচা আৰু মই এতিয়া বৰ্তমান পূৰা পাছিঘাটৰ নদীত পূৰা নামি আছোঁ মজা লাগিছে ফিলিং হেপ্পী আপোনালোকেও চাওক আৰু কি আৰু আপোনালোকেও এইটো কৰিবলৈ চেষ্টা কৰক আৰু ইমান ধুনীয়া জেগা যেতিয়া দেখিবলৈ পাইছে মোৰ জৰিয়তে আপোনালোকে চেনেল ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চাই থাকক আৰু চুলি দিয়া লংক আৰু এতিয়া মই শিলৰ মাজলৈ গৈ আছোঁ শিলে ওপৰে হেভি জেগা আৰু আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব বাৰে বাৰে কৈছোঁ এতিয়া আমি বৰ্তমান পাছিঘাটৰ গেট পাছ লৈ ভাবিছিলোঁ পাছিঘাট কোনফালে বাট কনাই মনাই আহি হ'লেও ওলালোঁ আৰু ইয়াত ৰ'মিং লাগি গ'ল নেটৱৰ্কৰ আমাৰ নেটৱৰ্ক প্ৰব্লেমটো নাইকিয়া হৈ গ'ল ৰ'মিং লাগি গ'ল সেইবাবে আমি একো মেপো চাব পৰা নাছিলোঁ আৰু মানুহক সুধি আহিছোঁ মানুহে উল্টা ফুল্টা দেখাই দিছে এইফালে যোৱা বাট আমি নিজে কণা মোনা লাগিও হ'লেও এয়া পাছিঘাটত বৰ্তমান পাই গ'লোহি আৰু এয়াই পাছিঘাট দেখিবলৈ পাইছে আপোনালোকে বৰ সুন্দৰ জেগা আপোনালোকে আহক ইয়াৰ সৌন্দৰ্যতা আপোনালোকেও উপভোগ কৰক আৰু কি ক'ম ইমানে আৰু তাৰপিছত সেয়া পাহাৰ দেখিছে এই পাহাৰবোৰতো আমি এবাৰ উঠি পাইছোঁ মায়'দিয়া যাওঁতে আৰু অৰুণাচল যাওঁতে বাট অৰুণাচলতে আছোঁ এতিয়া সেইবাবে ৰ'মিং লাগি গ'ল সেয়া পাহাৰ আমি বৰ্তমান পাহাৰৰ কাষতে আছোঁ আৰু কি ক'ম আৰু চাই থাকক আৰু ব্লগিংটো বহুত ইণ্টাৰেষ্টিং হয় একেবাৰে শেষলৈকে চাব আৰু কি ক'ম আহিব সেইফালে মাহঁত পূৰা নদীত নামি অলপ পানী খেলাত ব্যস্ত আৰু মই আপোনালোকক মোৰ সম্পূৰ্ণ ফেমিলিটো দেখাই দিছোঁ আৰু মানে আজি কোন কোন আহিছোঁ আমাৰ লগত আৰু আপোনালোকক মই সম্পূৰ্ণ ফেমিলিটো দেখাই দিছোঁ আপোনালোকে চাই থাকক ঠিক আছে তো সকলোৱে ফটো মৰাত ব্যস্ত ময়ো দুকপিমান মাৰিব লাগিব য'ত থাম্বনেইল দিব লাগিব সেইবাবে আৰু কি ক'ম এবাৰ আপোনালোকক আকৌ এবাৰ সৌন্দৰ্যতাৰ দৃশ্যটো এবাৰ সম্পূৰ্ণৰূপে আকৌ এবাৰ দেখাই দিছোঁ চাই লওক সেয়া হৈছে পাহাৰ য'ত আমি মানে গৈ পাইছোঁ আগতে আৰু এইবোৰ শিল আমি ইয়াত মই এতিয়া নামিলোঁ আৰু বহুত চেঁচা পানীবোৰ এইবোৰ আৰু চাওক আৰু টিং টিং মজা দৃশ্য আৰু আপোনালোকে আহক এই সৌন্দৰ্যতাৰ ভিউটো
উপভোগ কৰক ঠিক আছে ব'লা এতিয়া মাহঁতৰ ওচৰলৈ যাওঁ মই অকলে অকলে বেবাই আছোঁহি ইয়াত আৰু এতিয়া মই মাহঁতৰ ওচৰলৈ এয়া আমাৰ সম্পূৰ্ণ ফেমিলিটো আহি গৈছোঁ আৰু বৰ্তমান ব্যস্ত সকলোৱে এইটোৱে আমি ফেমিলিটো গোটেইটো আহিছোঁ আপোনালোকে চাই দিয়ক এবাৰ হাই কৈ দিয়ক চবে অঁ বহুত চেঁচা বহুত চেঁচা অ' চবে ফটো মৰা দিয় মোক বালিখিনিত খেলি পিনে আৰু কি ক'ম আৰু কি ক'ম বালিতে খেলোঁ এয়া প্ৰথম পাছিঘাট জাৰ্ণি আৰু এয়া বালি খেলাৰ দৃশ্য ঠিক আছে আৰু বালিবোৰ একদম কিবা জিলিকি থাকে বহুত সুন্দৰ এয়া মই এতিয়া বালি দেখিছে এইবোৰ বালি আৰু আমি কি ক'ম বৰ্তমান মই বালিখিনিত বহি লৈছোঁ বহুত সুন্দৰ লাগিছে আপোনালোকে আহক এই সৌন্দৰ্যতাৰ দৃশ্যবোৰ উপভোগ কৰক মোৰ বৰ্তমান ষ্টেণ্ডডালো ভাগি গৈছে বাবে মোৰ ভিডিঅ' ষ্টেবিলাইজাৰটো ভাল নাই হোৱা মানে পূৰা হিলিছে চাগে আপোনালোকে সেইবাবে কি ক'বা আৰু মোৰ এই কেমেৰাৰ ষ্টেণ্ড কিনিবলৈ কেমেৰা বাৰু নহয় বাৰু জাষ্ট মোবাইলতে ভিডিঅ' কৰি আছোঁ মোবাইলতে ভিডিঅ' কৰি আপোনালোকলৈ মই এৰি দিম বুলি ভাবিছোঁ আপলোড কৰি দিম আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব চাই থাকক আৰু ভিডিঅ' সেইটোৱে হৈছে আমাৰ সম্পূৰ্ণ ফেমিলিটো য'ত মই এনেকৈ ধৰিব পাৰোঁ মোৰ হাতৰ আঙুলিত খেলি আছে আৰু ইয়াত জেঠু চাব পাৰে বহুত চবেই ফটো মৰাত ব্যস্ত মইহে নাই মৰা বাট অকণমান দেৰি ৰ'ব ময়ো ফটো মাৰি লওঁ আৰু আপোনালোকক মই সিপাৰলৈ যাওঁ আৰু সিপাৰে বগৰীবোৰ দেখিবলৈ পোৱা গৈছে বগৰীও খাম আৰু সিপাৰে আৰু সৌন্দৰ্যতা মানে ধুনীয়া জেগা আছে বোলে ব'লক যাওঁ আৰু চাওঁ আৰু এফালে লাহে লাহে শিলগুটিবোৰ দেখিবলৈ পোৱা গৈছে আমি শিলগুটিত বহুতে বহি আছে পূৰা খাপ খাই মানে কাঁহে বান্ধি দিছে আৰু এডোখৰ পূৰা পকা বান্ধি গ'ল বালি চিমেণ্ট পৰি ৰ'ব সকলোৱে আহক মই অকলে গ'লে কি বা হয় অচিনাকি জেগাত ঐ আহা দেখিবলৈ পাইছে এইবোৰ তাহেৰে বান্ধি দিছে শিলগুটিবোৰ যাতে বাগৰি নাহক আৰু বহিবলৈ ৱাও ঐ ইয়াত আৰু মজাচোন কালি ইয়াত ভালকৈ দেই ৱাও এইখিনি ইয়াত চক এইবোৰ আমি ঐ ইয়াত আৰু মজা ইয়াত এতিয়া মানে শিলগুটিবোৰ তাহে বান্ধি সুন্দৰকৈ ইয়াত মানে বহিবলৈ পূৰা এটা ছিষ্টেম দি দিছে আৰু ইয়াত মানে শিলগুটিবোৰ পৰি নাযাব তেতিয়া এইবোৰ শিলগুটিবোৰ দেখিব পাইছে কেনেদৰে বান্ধি দিছে দেখিছে আৰু ইয়াত মই বৰ্তমান এতিয়া কি ক'ম কি ইমান সৌন্দৰ্য ধুনীয়া অতি মৰমৰ এই ওপৰৰ পৰা আপোনালোকক এবাৰ দেখাই দিছে ইয়াত আৰু মজা কাম হেয়াৰ এবাৰ জোতাযোৰ সেইডোখৰতে থৈ দিয়েচোন মাজৰডোখৰ সেইডোখৰ থৈ দিয়েচোন মাজত হা কি ঐ দা ইয়াত আকৌ ফটো মাৰি দিছোঁ ঐ আলে চবে আলে
দিবলে আই ঐ চপৰা চপৰে কহে মনৰে কৰা যোৱা ৰাতি সপোনতে দেখাৰে পৰা হা আৰু কি ক'ম ইয়াত এতিয়া মই বৰ্তমান আকৌ বেলেগ এফালে আহিছোঁ আপোনালোকক মই সম্পূৰ্ণ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু সেইফালে বগৰী গছ আছে বগৰী খাওঁগৈ বলক কোনটো আপোনালোকে খাব আমি আৰু ইয়াত চিচাৰ ভগা পৰি আছে বৰ্তমান আমাক চিচাৰ ভগা ক'ৰবাত খুচা নাই বাট দেখিছোঁ আমি চাই থাকোঁ সেইফালে বগৰী গছ আছে ন Thank you so much for guys watch my video আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ সদায় চাব বুলি আশা কৰিলোঁ আৰু ফুল্লি ৱাচ কৰিব ভিডিঅ'বোৰ অলপ দীঘল হ'ব পাৰে আপোনালোকে স্কিপ নকৰিব তলত আৰু এবাৰ নামি দিছোঁ তললৈ যাম আৰু আপোনালোকক সৌন্দৰ্যতা উপভোগ কৰাই আছোঁ আৰু এয়া হৈছে আমাৰ সুন্দৰ নদী অ'কে আপোনালোকে ভালদৰে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো লাইক কৰিব যদি আপোনাৰ কোনোবাৰ কাৰোবাক এনেকুৱা পাছিঘাট দেখুৱাবলৈ মন গৈছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কি কৰিব আৰু একো কৰিব নালাগে ঠিক আছে বাট আপোনালোকে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব চ' বাই বাই পাছিঘাট তো গাড়ীত বহি আকৌ যাম আমি ঘৰ বাই বাই পাছিঘাট বাই বাই আৰু আপোনালোকো বাই বাই তো খটখটিবোৰ অলপ দেখাই দিছোঁ খটখটিবোৰ অলপ দেখাই লৈছোঁ আকৌ একদম ডাইৰেক্ট আপোনালোকক ওপৰত লগ কৈছোঁ কাৰণ মোৰ স্পেচ ফুল হৈ গৈছে সেইবাবে মই একেবাৰে ওপৰত লগ কৈছোঁ হেল্ল' বৰ্তমান আমি গৈ আছোঁ এইটো চিৰকি ৱাটাৰফলছ য়েছ ওপৰত আছে তো চাব আপোনালোকে তাত কেনেকুৱা লাগিব আৰু মোৰ স্পেচ ফুল হৈ গৈছে আপোনালোকে পাৰিলে মোক SD কাৰ্ড এখন দিব কিবা এটা সহায় কৰিব আকৌ ইমান ধুনীয়াকৈ আপোনালোকলৈ মই ব্লগিং লৈ আনিছোঁ ওপৰলৈ গৈ আছোঁ দৌৰ মাৰি আমি দুটাই আৰু বাকীবোৰ তলত থাকিলে আৰু ইয়াত কি আছে নাজানো তো গাইছ আমি ইমান ওপৰত উঠি আহিলোঁ খটখটিত একদম বুকু বিষাই গৈছে আৰু উশাহটো কম হৈ গৈছে আৰু কথাও ভালকৈ ক'ব নাই পৰা আৰু আপোনালোকক মই এটা সৰু পানী লোৱা ঝৰ্ণা দিছোঁ আৰু সেই তাত ঝৰ্ণা আছে মই সেই ঝৰ্ণালৈ যাম তো বলক সেইটো এটা ঝৰ্ণা ৰ'ব আমাৰ ফুৰিছে বোলে পুৰা স্কুল আছে তো ঝৰ্ণাত হাই কৰিলোঁ মোক দিয়ালোঁ এইটো আকৌ কি ইমান সুন্দৰ মই ইয়াত উঠিব নোৱাৰিম বাট নুঠোঁ আৰু এতিয়া হাৱাকালৈ যাওঁ বলক মই এতিয়া এটা আপোনালোকক সুন্দৰ দীঘলীয়া ঝৰ্ণা দেখুৱাবলৈ গৈ আছোঁ তো এই ঝৰ্ণাটোত আমি এতিয়া ফূৰ্তি কৰিম আৰু আপোনালোকক সৌন্দৰ্যৰ লীলাভূমি দেখাই দিম তো আপোনালোকে চাই থাকক আৰু চাই থাকক এয়া আমি ফটোমত ব্যস্ত বাট ঝৰ্ণাটো আপোনালোক দেখাই দিওঁ নে দিওঁ 1 2 and 3 দিছ ঝৰ্ণা কিমান ওপৰৰ পৰা বৈ আহিছে আপোনালোকক মই দেখাই আছোঁ আৰু ওচৰলৈ যাম এতিয়া আৰু বহুত খাপ ওপৰলৈ আহিলোঁ বহুত ভাগৰ লাগিছে ৱাও ইয়াত জোতাযোৰ খুলি থৈ যাওঁ নেকি গৈ চলো অকণমান দেৰি ৰ'ব আমি ওপৰলৈ উঠি লওঁ তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ আমি মানে মা পাপাহঁতৰ আমাৰ লগত অহা ফেমিলিটো আমি ক'ৰবাতে এৰি থৈ আহি দিলোঁ আৰু আমি দৌৰ মাৰি আহিলোঁ বাবে আগতীয়াকৈ পালোঁহি আৰু এই ঝৰ্ণাৰ ওচৰত আছোঁহি তো আপোনালোকক মই ঝৰ্ণাটো সম্পূৰ্ণ প্ৰচেছটো দেখাই আছোঁ ক'ৰ পৰা বৈছে আৰু পাহাৰবোৰ কেনেকুৱা কি ধৰণৰ তো বেছি কথা নকয় বলক আৰু এটা কথা শুনক তো ওপৰলৈ যাওঁ আৰু
আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই আছোঁ। এইফালে ফটো মৰাত ব্যস্ত সকলোৱে, আৰু ইয়াৰ দৃশ্য চাওক, সৌন্দৰ্য সকলো ফালে গ্ৰীণ গ্ৰীণ আৰু ইয়াৰ প্ৰকৃতিৰ পৰিৱেশটো কি ক'ম, আগৰ যুগৰ হ'লেও আপোনালোকলৈ মই এই ভিডিঅ'টো লৈ আনিছোঁ। বাট আপোনালোকে মাতটো শুনিছে নাজানো, ঝৰ্ণা মাত শুনক এবাৰ। অ'কে, এয়া বৰ্তমান মই ঝৰ্ণা একদম ওচৰত মানে কাষত আহি ঘূৰি আছোঁহি, আৰু এতিয়া আপোনালোকক ঝৰ্ণা মই সম্পূৰ্ণ ওচৰৰ পৰা প্ৰচেছটো দেখাই আছোঁ। সেই তাৰ পৰা বৈ আহিলে চাব পাৰে। তো ইয়াত আহি মোৰ মাথা ঘূৰণি ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকক মই দেখাইছোঁ যি তাৰ পৰা মোক ভিডিঅ' এটা শ্বৰ্ট লৈ দিয়ে চলো নিচিনা। তো ইমান কষ্ট কৰি আপোনালোকক মই এই ঝৰ্ণালৈকে লৈ আনিছোঁ। প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি লওক। আৰু মই এজন সৰু ব্লগাৰ, আপোনালোকে গম পায়, মোক ছাপোৰ্ট কৰক, ঠিক আছে। তো বেছি দীঘলীয়া নকৰি ঝৰ্ণাটো আকৌ সম্পূৰ্ণৰূপে আপোনালোকক দেখাওঁ। তো বৰ্তমান ইয়াৰ তলৰ প্ৰচেছটো চাওক কি সুন্দৰ, আৰু সেয়া ঝৰ্ণা কি ধুনীয়াকৈ বৈ আহিছে। তো ইয়াত মই এতিয়া গা ধুমগৈ, এতিয়া এনে কৈছোঁ গা ধুব পাৰি নুধু। মাহঁত আহি লওক, মাহঁত আহি আমি মানে ইমান ওপৰত পাৰোঁহি, মাহঁত গমেই নাপায়। খোৱাটো চৌক মজা সুন্দৰ দৃশ্য, আৰু আপোনালোকক কিমান দেখাই বৰ হৈ গৈছোঁ। চ' গাইজ, আমি বৰ্তমান পালোহি মানে আছোঁ চিলাপথাৰৰ উলমা দলঙত, মানে জুলনা দলং। বৰ্তমান ভালদৰে হোৱা নাই গোটেই দলংখন, জুলনা ব্ৰিজ ভালদৰে হোৱা নাই, হ'বগৈ আৰু দুদিনমান পিছত ভালদৰে। আৰু এয়া আমাৰ গেংটো আহি আছে, মানে ৰখিলেহি, আৰু আমিও এতিয়া গধূলিও হৈ আহিছে, আৰু এইফালেও পাহাৰে, চবফালে পাহাৰে, মানে এইটো চিলাপথাৰৰ এখন উলমা ব্ৰিজ। চ' গাইজ, মই আকৌ সেয়াতো নদী পাৰত গৈছিলোঁৱে, বাট এই নদী পাৰতো অলপ খেলোগৈ মোৰ ভণ্টি ভাইটিহঁতৰ লগত, আৰু কি আৰু মানে ইয়াত খেলিম। আৰু তাৰপিছত আমি উলমা দলঙত বাট উঠিব নিদিয়ে, মানে সম্পূৰ্ণ হোৱা নাই বাবে। তো আমি ইয়াত নুঠোঁ, বাট আমি খেলি ফুৰিম। অ'কে, তো এইবোৰ বহুত লেতেৰা কৰি দিছে, আৰু এয়া হৈছে ভাইটি এণ্ড ভণ্টি। হাই গাইজ, আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাট ছাবস্ক্ৰাইব কৰিবা বুলি এবাৰ কৈ দিয়া। ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা দূৰলৈ, তেতিয়া দূৰৰ মানুহবোৰ আহিব। এইটো কমেণ্টত কৈ দিবা কি আপোনালোকে ক'ৰ পৰা কৈছে, মইতো যাম, মোৰ ভিডিঅ'টো ক'ৰ পৰা আপোনালোকে চাইছে ভিডিঅ'টো, প্লিজ আপোনালোকে জনাব। আৰু কোনোবাই যদি আহি পাইছে ভালদৰে জনাই দিব। বাট হিল এটাত উঠিমগৈ, ঠিক আছে, আপোনালোকক দেখামগৈ, হিল এটাত উঠিমগৈ, আৰু হিল আপোনালোকক নাজাৰাটো এবাৰ ধুনীয়াকৈ দেখাই দিওঁ। আৰু ৰাতিৰ দৃশ্যটো বহুত সুন্দৰ হৈ থাকে, সেইবাবে অলপ এটা ক্লিক ফটো, আৰু ব'লা আৰু হ'লেও এটা ফটো এনেকৈ বাই বাই এণ্ড টাটা, চি ইউ। আৰু বগীবিলত আপোনালোকক অলপ দেখাই দিম লাইটিং চিষ্টেমটো। তো আজি ইমানতে বাই বাই শেষ কৰিছোঁ। তো আমি আজি ব্লগিংটো মই আপোনালোকে ইয়াতে শেষ কৰিছোঁ, বাট আপোনালোকক মই বগীবিলৰ সম্পূৰ্ণ দলংখন প্ৰচেছটো সুন্দৰকৈ দেখুৱাই দিম, আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। তো ইমানে আছিল ব্লগিংটো, বাই বাই। আপোনালোকক মই বগীবিল দলং দেখাম বুলি কৈছিলোঁ, ফ্লাছ জ্বলাই ল'বলগীয়া হৈছে, ইমানে আমাৰ আন্ধাৰ আৰু ৰাতি হৈ গৈছে। তো আপোনালোকক ইয়াৰ বগীবিল দলং সিমান লাইটিং যি ভাবিছিলোঁ সেইটো নাই, বাট আপোনালোকক এনেই অলপ দেখাই দিছোঁ আৰু বগীবিল দলংখন, ঠিক আছে। আপোনালোকে চাই থাকক, আজি ভিডিঅ'টো ইমানে আছিল, বাই বাই। চ' গাইজ, আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি ভিডিঅ'টো ইমান আছিল, বাই বাই দেই পাছিঘাট। আৰু মই বাই বাই দি দিছোঁ পাছিঘাটত, বাই বাই।